যেতিয়া ৰাতি ওচৰতে থকা বিচনাখনত বৃদ্ধ মাতৃগৰাকীয়ে জ্বৰত কেঁকাই থাকে, তেতিয়া বোৱাৰীয়ে গৈ ধমকি দিব যে আপুনি নিজেও নুশুৱে, আমাকো শুবলৈ শান্তি নিদিয়ে। সেই সময়ত কিন্তু সন্তানটি মৌন হৈ থাকিব, কাৰণ সেই বৃদ্ধ মাতৃগৰাকীয়ে তেওঁলোকৰ টোপনি যোৱাত বাধা প্ৰদান কৰিছে। যদি সেই সন্তানটিৰ গাত ধৰ্মজ্ঞান থকাহেঁতেন, তেতিয়া সেই সন্তানটিক কি কৰিলেহেঁতেন? আজি আই তোমাৰ জ্বৰ উঠিছে, তুমি যদি মোৰ এই শিলাময় হৃদয়খনত যদি কিঞ্চিত মানুহ শান্তি পোৱা, তেনেহ'লে আহা আই, তোমাক এবাৰ মই সাবটি লওঁ বুলি যদি কোনো এটা সন্তানে নিজৰ পিতৃ মাতৃক ক'লেহেঁতেন, সেই পিতৃ মাতৃয়ে যে কিমান সুখ অনুভৱ কৰিলেহেঁতেন, সেই সুখ অনুভৱ কিন্তু কেৱল পিতৃ মাতৃয়েহে কৰিব পাৰে।